কাম কৰিলোঁ বহুতখিনি শিকিলোঁ আৰু শিকিবলৈ আমি ইয়াত ৰমৰিচ কাটিংহে কৰি আছোঁ। আমি ইয়াত আকৌ ৰমৰিচ কাটিং কৰি পেলাই আমি ইয়াত আকৌ গুচি আহিলে নেমু কাটিংহে কাম কৰি আছে। আমি এই বেৰা দিবলৈ যাওঁ। আমি এই বৰষুণৰ কাৰণে শেষ নহ'ল আৰু সেইকাৰণে আমি এতিয়া বেৰা দিবলৈ গৈছোঁ আৰু ইয়াতো এই কিছুহাৰটো আমাৰ শেষ হ'বলৈ হৈছে আৰু ইয়াত পলিথিন দিব লাগে। পলিথিন দিয়াৰ পাছতে আমি এই সাৰখিনি গোবৰখিনি দিব লাগে কৈছে। সেইকাৰণে আমি